নমস্কাৰ, মই ধীৰাজ আৰু আমি মানস আৰু মই গৈ আছোঁ দৰঙৰ ঐতিহাসিক খতৰা সত্ৰলৈ আৰু ক'লৈ যাম? আৰু আমি গৈ আছোঁ পাথৰীঘাট। গতিকে মানস আৰু মই গৈ আছোঁ দৰঙৰ ঐতিহাসিক খতৰা সত্ৰ আৰু পাথৰীঘাটলৈ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু গৈ পালোঁ আমি চেঙেলী আছাৰ। তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ধীৰাজ ভাৰ্চন 2.0। আজিও বহুত ৰ'দ দি আছে আৰু ইমানেই ৰ'দ দিছে যে ৰ'দৰ তাপত আমি একদম চকু মেলিবই পৰা নাই আৰু কপালৰ ঘাম আমি মুচি একদম তৎ পোৱা নাই। গতিকে কপালৰ ঘাম মাটিত পেলাই কপালৰ ঘাম মাটিত বাৰু কেনেকৈ পৰিব? কপালৰ ঘাম আমি মাটিত একদম পৰিবলৈ দিয়া নাই। কপালৰ ঘাম আমি ৰুমালেৰে মুচি গৈ আছোঁ খতৰা। আৰু আমি আহি আছোঁ আৰু আমি ফাৰ্ষ্টতে যাম ঐতিহাসিক খতৰা সত্ৰ আৰু খতৰা সত্ৰ দৰ্শন কৰি আমি যাম পথৰুঘাট। আৰু গৈ পালোঁ আমি এই সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ৰাস্তাটো। আৰু এই ৰাস্তাটো ইমানেই সুন্দৰ যে মইনো কি ক'ম, মোৰ ক'বলৈ একদম ভাষা নাই। আপোনালোকে নিজেই চাই লওক। আৰু আহি ফাইনেলি পাই গ'লোঁ আমি খতৰা। আৰু এয়া হৈছে ঐতিহাসিক খতৰা সত্ৰ। শিৰতে থাপিলোঁ শংকৰ শিৰোমণি, কণ্ঠতে থাপিলোঁ নাম, হৃদয়ত থাপিলোঁ দুয়োজনা গুৰু, যেতিয়াই বিচাৰোঁ পাম। ৰাম ৰাম গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। আৰু এয়া হৈছে খতৰা সত্ৰ আৰু খতৰা সত্ৰৰ ভিতৰলৈ সোমাই যাই আছোঁ। আৰু এই খতৰা সত্ৰ বনাইছিল মাধৱদেৱৰ শিষ্য গোবিন্দ হাতৈয়ে 1568 চনত। আৰু খতৰা সত্ৰৰ ভিতৰলৈ যাবৰ বাবে মেইন গেটটো বন্ধ আছে, কিয়নো মেইন গেট প্ৰস্তুতৰ কাম চলি আছে। গতিকে আমি কাষেৰে ভিতৰলৈ যাব লাগিব। গতিকে ব'লক। আৰু ভিতৰত সোমাবৰ কাৰণে ধুব লাগিব আমি ভৰি। গতিকে ভৰি ধুই গৈ আছোঁ ভিতৰলৈ, চাই থাকক। আৰু আমি কাষেৰে গৈ খতৰাৰ ভিতৰত প্ৰৱেশ কৰিম। গতিকে আপোনালোকো আমাৰ লগত ব'লক আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। ধন্যবাদ। আৰু আমি খতৰাৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু এয়া হৈছে খতৰা সত্ৰ। আৰু এয়াই হৈছে খতৰা সত্ৰৰ ভিতৰভাগ। বৰ্তমান বাৰু লকডাউনৰ কাৰণে মানুহ দুনুহৰ ইয়াত ভিৰ দেখিবলৈ পোৱা নাই। এনেই লকডাউন নহ'লে ইয়াত প্ৰত্যেক দিনাই বহুতো মানুহৰ ভিৰ দেখা যায়। আৰু খতৰা সত্ৰৰ কাষতে থকা শ্ৰী শ্ৰী গোবিন্দ এটা স্মৃতি নামঘৰৰ ভিতৰতে আমি দেখিলোঁ এটা ময়ূৰ। আৰু এইটো হৈছে ময়ূৰ। মই প্ৰথমবাৰৰ বাবে ইমান ওচৰৰ পৰা ময়ূৰ দেখিছোঁ, কিবা এটা ভাল লাগি গৈছে। আৰু খতৰা সত্ৰত থকা এই পুখুৰীটোতে আছে বহুতো কাছ। আৰু কাছবিলাকক খোৱা বস্তু দিলে সিহঁত উঠি আহে। আৰু আপোনালোকক মই সেই দৃশ্য দেখাই দিম। আৰু এনেধৰণৰ কাছ এই পুখুৰীত অতি কম সংখ্যক দেখিবলৈ পোৱা যায়। কিন্তু খতৰা সত্ৰৰ এই পুখুৰীটোত শ শ কাছ আগতেও আছিল আৰু এতিয়াও আছে। আৰু এইটো সৌন্দৰ্য। আৰু সঁচাকৈ খতৰা সত্ৰলৈ আহি বহুত বেছি ভাল লাগিল, কিয়নো ইয়াত বহুতো আপুৰুগীয়া সম্পদ দেখা পালোঁ। ময়ূৰ দেখিলোঁ, কাছ দেখিলোঁ আৰু বহুত কিবা কিবি। আৰু আপোনালোকক কৈছোঁ, আপোনালোকে এই খতৰা সত্ৰৰ সৌন্দৰ্য দেখি সঁচাকৈ হতভম্ব হৈ পৰিব। সেয়া কৈছোঁ, আপোনালোকে দৰং জিলাত থকা এই খতৰা সত্ৰলৈ আহক আৰু ইয়াৰ সৌন্দৰ্য উপভোগ কৰক। সঁচাকৈ খতৰা সত্ৰলৈ আহি বহুত ভাল লাগিল, কিয়নো খতৰা সত্ৰৰ চৌহদটো ইমান ধুনীয়া পৰিষ্কাৰ। আপোনালোক এবাৰ আহি চাই যাব। আৰু ইয়াত বহুতো আপুৰুগীয়া সম্পদ দেখা পালোঁ। গতিকে বহুত ভাল লাগিল।
আৰু খতৰা সত্ৰত প্ৰসাদৰ যোগাৰ কৰিছিল, কিন্তু প্ৰসাদ খাই থাকিবলৈ আমাৰ বহুত দেৰি হ'ব, কিয়নো আমি যাম বুলি ভাবিছিলোঁ পথৰুঘাট, সেই যে 1894 চনত গৃহবিদ্ধ হৈছিল সেই পথৰুঘাট। কিন্তু আমাৰ নিৰ্দিষ্ট অসুবিধাৰ ফলত পথৰুঘাটলৈ যাব নোৱাৰিলোঁ, গতিকে ক্ষমা কৰিব, নেক্সট ভিডিঅ'ত নিশ্চয় পথৰুঘাট দেখাম। আৰু এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তো অতি সোনকালে অন্য এটা ভিডিঅ'ৰ লগত লগ পোৱাৰ আশাৰে মই ধীৰাজে আজি বিদায় লৈছোঁ।